No, 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 no. Mas pasu. Sang. Fokus kurung fokus. Mas pasu guys. Sini Mas. Hey দৰ্শক স্বাগতম প্লাস ব্লগছ আৰু বৰ্তমান আমি একদম গম পাই আপোনালোকে মামাহঁতৰ ঘৰত আহিছো তো এতিয়া মাছ মাৰো এতিয়া হাবু আহিছে এতিয়া জাকৈ লৈ কেনে ইফালে মই একদম মক লৈ আহিছো মজা আহিব মজা না একদম জাকৈ দি এতিয়া মাছ মাৰি চাম কাৰণ এনেকুৱা এক্সপিৰিয়েঞ্চ আমাৰ বাসুগাত কত আৰু পাম উচ্চে কি মাছ হচ্ছে ও মাই গড ইফালে দেখিব পাৰি আছে আমি দুটা মাছ পাইছো সৰু পাইছা আবু মাছ নাই আমি দুটা মাছে পাই আছো বৰ্তমান আৰু চাও কিমান মাছ পাও কিমান নাপাও সেটা অপেৰা নাও পাইছা আবু নাই পোৱা নাই বৰ্তমান এটা অলপ আগত যাই আছো এটা পুৰা একদম নদী পুখুৰী এইটো মোৰ আগৰ ভিডিঅ'ত আপোনালোকে গম পাই ইয়াতে আমি ৰঙালাও ৰুইছিলো বাকি ইফালে এনেকে যাই আছো তাতে হা পাইছা আবু হা ফেলাবুয়ে মাছ পাইছে কিবা এটা চাও কি মাছ পাইছে এইবোৰ চাও পুৰা একদম বোকা কি মাছ পাইছা ও সৰু মাছ চাব পাৰি আছে ইমান এটা ডাঙৰ মাছ পোৱা নাই এতিয়ালৈকে সৰু মাছ ও ওয়াও ও মাছ পাইছো মাছ ইফালে মাছ এই যে পাইছো আৰু মাছ পাইছো এদিকে সৰু মাছ পাইছো আবু ইগনোৰ কৰি আছে সৰু মাছ কেলেকে ডাঙৰ মাছ পোৱা নাই সৰু মাছ পাইছো ন তো বৰ্তমান মই আহিলো একদম ইফালে মানে একদম ফুকাত আহিলো মানে ইয়াৰ পৰা মানে পানীৰ পৰা একদম ইয়াক পঠাই দিলো ইয়াক কেমেৰামেন বনাই দিম আৰু মই তাতে জাকৈ দি কেনে এবাৰ মাছ মাৰি কেনে চাওঁ কাৰণ আমাৰ তাতে তো সেনেকা এক্সপিৰিয়েঞ্চ নাপাওঁ ন তো মামাহঁতৰ ঘৰতে পাওঁ চাওঁ যিহেতু তো বলক এতিয়া ময়ো ট্ৰাই কৰি চাওঁ তো গাইস আবুয়ে মানে এক্সপিৰিয়েঞ্চ কৰি কেনে মানে গম পাই কত মাছ সেইকাৰণে ফটাফট লৈ ল'ল জাকৈটো বাকী ইফালে বাইদেউ আহি আছে চাওক পুৰা একদম ৰেডি হৈ আছে ইটো জাকৈ মাৰিব নহয় এই ফটো উঠিবই আহি আছে জাকৈ মাৰা গম পাইছো হয় না নৰা ইমান সাজি কাছি কোনে আহে কওকচোন ও মাই গড ইফালে মাছ পাইছো চাব পাৰি আছে আৰু বৰ্তমান মই ইফালে জাকৈ লৈ লৈছো আৰু এতিয়া মই মাৰিম আৰু পাঠ হয় ইয়াতে ধৰি আছে একদম জাকৈ খালৈ মাছ মাৰিব যাও কিমান মাছ উঠিছে চাও এটা উঠা নাই এ ভগৱান একটা মাছ নাই দেখোন উঠা একটা মাছ হলে পাইছি না পানে মই তো বুঝ নাপাওঁ ও মাছ পাইছো sang fokus kurung fokus coba fokus kurung মাছ পাইছো গাইস চাওক চিংড়ি মাছ মাৰম খালু সালা ও মানে একদম পুরো প্লেয়ার নয় একদম পুরা মারি আছে আমাক মারিবই নি দি আছে গাইস এইটো মানে পুখুৰী এটা ডাঙৰ পুখুৰী মানে এতে বহুত দোহা আছে ইয়াতে আৰু ইয়াতে নাই আৰু ইপেনে মাহি আৰু ভাইটি সব খাই আছে তাৰ পৰা একদম আৰু আমি পুৰা মাৰি আছো আমি তিনজন আইছো মানে চাৰিজন আইছো ইফালে আবু আমাৰ প্ৰ প্লেয়াৰ আৰু ইফালে ভাইটি আৰু ইফালে বাইদেউ তো একদম সাজি কাজি আহিছে এইটো ফটো উঠিবই আহিছে গম পাইছো মই কি হ'ব আৰু এটা মাছ পাল ওৰাই এটা নহয় দুই তিনটা আবু চলং দে রে কাল দিলাছে মাছ যাম মই ঘৰলে যাই দুই দিন ধরে কাজ করব আবু আজি আমাক মাছ খুৱাবই মানে ঘৰৰ মাছ আৰু এক্সপিৰিয়েঞ্চ বেলেগ ন কিনে আনা ইফালে মাছ আনি আছে বাট তথাপিও ঘৰৰ মাছটো বেলেগ হোৱা ঠিকানে আবুই মাৰি আছে সৰু মাছ চাওক গাইছ কিমান পালো মাছ সৰু মাছ চাওক বহুত পালো গাইছ সৰু কি মাছ এইটো চিঙি সৰু মাছ মাৰিছে ডাঙৰ মাছ বিচৰাব লাগছে দেখছা ফটো উঠব আহিছিল মই কৈছিলো না ফটো উঠা হল দুটামান উঠিল ফটো উঠি কেনে তো দৰ্শক মইতো গম নাপাওঁ মাছৰ বিষয়ে ইমান মানে কেনেকে মাৰি কেনেকে কি কৰে এইটো জাকৈটো তো আবুয়ে কল যিহেতু সেনেকে মানে সেনেকে আপোনালোকক এবাৰ বুজাই দিওঁ
কাৰণ মাছবোৰ এনেকে মানে অলপ অলপ পানীত মানে কি এনেকে নাথাকে এই জংঘলবোৰ আছে ন এইবোৰত মানে লুকাই থাকে মানে এইবোৰ যদি আপোনালোকে মাৰে ভালকে তেতিয়াহ'লে আৰামছে পাই যাব পুঠি চুটি এনেকে মানে সৰু সৰু মাছ পাই যাব ডাঙৰ মাছৰ ইমান চান্স এটা নাই কাৰণ আমিও বহুত টাইম মাৰিলো যিহেতু পালো এনেকা সৰু সৰুৰে মাছ পাইছো ইয়াতে তো এতিয়া আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে কিমান মাছ পাওঁ কিমান নাপাওঁ সকলো দেখা পাওঁ এতিয়া মাৰিব আমাৰ ভাইটিয়ে মাছ মাৰি আছা না কি কৰি আছা মাৰো মাৰো বঢ়িয়া 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 কি পাইছা কাঁচা কলো পাইছে কাঁচা কলো পাইছা আবু কিটা সৰু সৰু মাছ ইপিনে চাব পাৰি আছে একদম সৰু 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 মাছ পাইছো আমি অলপ পানী দি কেনে ৰাখি দিছো ইয়াতে বেছি ইমান পোৱা নাই কাৰণ ডাঙৰ ডাঙৰ মাছ ইয়াতে নাই এই পুখুৰীটো ডাঙৰ মাছ আছে এতিয়া পুখুৰীটোতো মাৰা নাযায় ন জাকৈ দি পুখুৰীটোত জাল দি মাৰিব লাগে মোৰ পিছফালে দেখিব পাই আছে এইটো মামাহঁতৰ মানে পুখুৰী হয় এইটো ঘৰ দেখিব পাৰি আছে এইটো ঘৰ এইটো পুখুৰী আৰু এইটো মানে পথাৰ মানে সেনেকে পথাৰতো পানী হৈছে যিহেতু তো ইয়াতে আমি মাছ মাৰিব আহিছো কাৰণ জাকৈ দিতো কম পানীতে মাছ উঠিব ন তো ইয়াতে মাছ মাৰিব আহিছো আৰু ইপিনে আপোনালোকে চাওক এইফালে চাওক এই পুখুৰীটোৰ মাজত চাওক এনেকে পদম ফুল চাওক কিমান পিং 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 মাজত আছে ন সেইকাৰণে ল'ব নোৱাৰো যদি এতিয়া অলপ চাইডত থাকিল হয় তেতিয়াহ'লে আৰামছে ল'ব হয় কাৰণ পানী বহুত বেছি তাতে বাকী মাছ পালি বাহ বাহ এইটো চাওক মাছটো জিন্দা আছে এইটো দেখছা अब इसको पकड़ोगे तब मैं अगर छोड़ दूं तो ये पूरी पूरी उसको क्या बोलते हैं पूरी আবুর আবুর কষ্ট বড় সকলো এক করে দিবি কি কি আছে ইয়াতে হুই ও গেল দিয়া ইসা মোক কি ভিজাই দিল না ই গেলি সাওয়া মোক কোনে দিব কইছে হ্যাঁ আই নো আরবি আই নো ওই এবার দেখো করে দিল তাতে যা মাছ পাইছি বয়ে ও কেটে ভালো গেলি এতিয়া আবুয়ে মাৰি আছে মাছ আৰু আমি পোৱালিটো শেষ কৰি দিলি তই মোৰ পানী পানী কৰি কেনে না 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 মোক পানী ছিটিয়াই কেনে না 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 ক'ব হৈছে এতিয়া কেনেকে পলাই আছে ই পালি মাছটো পৰি গ'লে ঐ পৰি যাব দৰ্শক আমাৰ লগত এটা চিন হৈ গ'ল আমি ধেমালি কৰোতে মানে ভাইটি আৰু মই একদম ই মোক পানী ছিটকাই আছে মই এক পানী ছিটকাই আছো একদম পুৰা বোকা বোকা লাগি কেনে আমাৰ ইয়াৰ পৰা মানে গ'ল মানে ইয়াৰ পৰা এটা ডাঙৰ পুঠি মাছ আছিলে ডাঙৰ এটা পুঠি মাছ আছিলে পৰি গ'ল ইয়াৰ কাৰণে আৰু ইপিনে জুজু ডাঙৰ ভাইয়েক টোক লৈ কেনে ওলাই আহিলো মাছ মাৰি কেনে একদম বঢ়িয়াকে গা পা ধুই কেনে ভাইটো আছে ভাইটো আৰু মই ওলাই আহিলো মানে মাহীহঁতৰ ঘৰত যাম আমাৰ মামাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় ন তো ভাবিলো মাহীহঁতৰ ঘৰতে গ্ৰাউণ্ড মাৰি আহো নে কি কয় গাইছ তো দৰ্শক এনেকে আহি পালো পাগলাহাট এইটো পাগলাহাট বজাৰ আৰু বজাৰটো মানে ক্ৰছ কৰি কেনে আমি পুলত আহিলো মানে বাট আমাৰ লগত মানে আহি থকাতে এটা ঘটনা হৈ গ'ল মানে আমি আহিছিলো এই ৰাস্তাটো দি মানে এইফালেদিও আহিব পাৰি তাৰ আমি এইফালেদি নাহি কেনে মানে এনেকে ভিতৰে আহিছো আহি কেনে সেই ৰাস্তাটো দি কেনে এনেকে ওলাই কেনে এইফালে গৈছো আৰু এইটো দেখা পাইছে আপোনালোকে বগা কাৰটো মানে বৰেৰটো এইটো মানে পুলিচৰ বৰেৰ ঠিক আছে আমি তেতিয়া দেখা পাইছিলো এনেকে মানে পুলিচৰ বৰেৰ মানে সেনেকে তাৰপিছত তাৰ আৰু লাইচেঞ্চ সকলো আছিল কাৰণে ইমান এটা কিবা কৰা নাই তাৰপিছত এনেকে আহিলো আহি তাত সেইটো ক্ৰছ কৰিলো মানে এনেকে বৰেৰটো ক্ৰছ কৰিলো মই কৰি দিছো কি পুলিচৰ গাড়ী নেকি কৈ আছে কি কিবা শ্বুটিং চলি আছে বোলে ইয়াতে মানে কি শ্বুটিং চলি আছে এনেকে মই পিছফালে ঘূৰি চালো এইটো শ্বুটিং নহয় এইটো মানে আগৰ পৰা সিমান স্পীডত যদি গাড়ীবোৰ আহে সেইবোৰক মানে কেমেৰাটো দি কেনে মানে কিবা চালান কাটি আছে মানে কৈ আছে শ্বুটিং এইটোৱে হ'ল আমাৰ লগত জাষ্ট নাও কেকো টেনশ্যন ল'ব কাৰণে একো নাই মানে সকলো আছে মানে বাট থাকিলেও মানে কি হ'ব আমাৰ জুজুটো পুৰণা হৈ গ'ল ন তো এইটো আপডেট কৰা হোৱা নাই এতিয়ালৈকে তো আপডেট কৰা নোহোৱাৰ কাৰণে এতিয়া আমিতো ইফালেদি আহিলো যদি আমি যদি ইফালেদি যদি স্পীডত গ'লো হয় ন তেতিয়াহ'লে আৰামছে কাটি গ'ল হয় বা সেইপাৰৰ পৰা যদি আমি স্পীডত এনেকৈ আহিলো হয় আৰামছে কাটি দিলো হয় তো কৈ আছে শ্বুটিং কি বোলে শ্বুটিং বাকী বলক বেছি দেৰি নকৰোঁ ডাইৰেক্ট মাহীহঁতৰ ঘৰত যাওঁ নে কি আৰু এনেকৈ আমি আহি পালোঁ মাহীহঁতৰ ঘৰত সোমালোঁ আহি পালোঁ